হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকক ক'ম জিঅ' বুষ্টাৰ কি আৰু ইয়াক কিদৰে ইউজ কৰা হয়, কেনেকুৱা অৱস্থাত কেনেকুৱা কণ্ডিশ্যনত জিঅ' বুষ্টাৰৰ প্ৰয়োজন হয়। হাই ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বৈকুণ্ঠ এমজে। জিঅ' বুষ্টাৰ কিয় লাগে, জিঅ' বুষ্টাৰ কিদৰে ইউজ কৰিব পাৰি, এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে যিসকলৰ ডেইলি ডাটা পেক 2GB বা 1.5GB থাকে বা এনেধৰণৰ বিভিন্ন ডাটা পেক আছে। চ' এনেকুৱা ডাটা পেকবিলাকৰ ক্ষেত্ৰত কি হয়, কেতিয়াবা এনেইতো যথেষ্ট 1.5GB বা 2GB যেতিয়া থাকে ডেইলি, যথেষ্ট এটা দিনৰ সম্পূৰ্ণ নেট কৰিবৰ কাৰণে। কিন্তু কেতিয়াবা কি হয়, কিবা চিনেমা এখন ডাউনলোড কৰোঁতে অথবা আপোনাৰ কিবা দৰকাৰী কিছুমান বেছি MBৰ ভিডিঅ' যেতিয়া ডাউনলোড কৰা হয় ইউটিউবৰ পৰা বা বিভিন্ন ৱেবছাইটবোৰৰ পৰা, তেতিয়া খুব সোনকালে সেই 2GBটো বা 1.5GBটো শেষ হৈ যায়। আৰু শেষ হৈ যোৱাৰ পিছত কি হয়, আপুনি নেট বহুত শ্ল'ত ইউজ কৰিবলগীয়া হৈ যায় আৰু নেক্সট আপুনি সেই হাই স্পীড ডাটাটো পাবৰ কাৰণে এটা দিন ৱেইট কৰিবলগীয়া হয়। কিন্তু আপোনাৰ প্ৰয়োজনীয়তা আহি পৰে, আপোনাৰ প্ৰয়োজন হ'ব পাৰে যে আপুনি যদি বেলেগ কামৰ কাৰণে নেটটো ইউজ কৰিব বিচাৰিছে, আপোনাৰতো নেটটো বেলেঞ্চটো জিৰ' হৈ যায়। তো তেনে ক্ষেত্ৰত আপুনি কিদৰে পুনৰ সেই মুহূৰ্তৰ পৰা আপুনি কিদৰে পুনৰ আকৌ একেই স্পীডত নেট ব্যৱহাৰ কৰিব পাৰিব, ইয়াৰ বাবে আপোনালোকে মাই জিঅ' যিটো এপ সেইটো ডাউনলোড কৰি ল'ব লাগিব। তাত আপোনাৰ নিজৰ নাম, নিজৰ জিঅ' নাম্বাৰৰ জৰিয়তে ইয়াত আপুনি চাইন ইন কৰি ল'ব লাগিব। তেতিয়া আপোনাৰ একাউণ্টটোৰ ডিটেইলছ ইয়াত আহি যাব, আপোনাৰ কি পেক আছে আৰু আপোনাৰ ডেইলি কিমানকৈ আপুনি ডাটা পায়। এনে ক্ষেত্ৰত কি হয়, এতিয়া মই 1.86GB মোৰ এতিয়া আছে 2GB ভিতৰত। এতিয়া কথা হ'ল, ইয়াৰ বাবে কি কৰিব লাগিব। ইয়াৰ বাবে আপোনালোকে চাওক, ঠিক তলত মাই ৰিচাৰ্জ পাইছে। এই মাই ৰিচাৰ্জৰ ৰিচাৰ্জ এক্টিভ IST ইনষ্টলিং ৰুমিং এইটো পাইছে, ইণ্টাৰনেল ৰুমিং মেবি হোৱাটএভাৰ। তাৰপিছত ডাটা বুষ্টাৰ বুলি এটা পাইছে। চ' সেই ডাটা বুষ্টাৰত আপুনি ক্লিক কৰিব। ডাটা বুষ্টাৰত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে 11 এক্সিষ্টিং প্লেন 400MB, 21 এক্সিষ্টিং প্লেন 1GB, 51ত 3GB, 101ত 6GB। গতিকে আপোনাৰ যেতিয়া চিনেমা এখন ডাউনলোড কৰোঁতে অথবা কিবা বিভিন্ন কাৰণত যদি নেটটো শেষ হৈ যায় ইউটিউবৰ ভিডিঅ' চাওঁতে, তেতিয়া আপোনাৰ প্ৰয়োজন অনুসাৰে পুনৰ একেটা স্পীডত ইণ্টাৰনেটটো জিঅ'ৰ ইউজ কৰিবৰ কাৰণে আপুনি 11 দি ৰিচাৰ্জ কৰিব পাৰে বা 21 দি ৰিচাৰ্জ কৰিব পাৰে আপোনাৰ জিঅ' নম্বৰ, অথবা 51 অথবা 101। আৰু এইদৰে কৰাৰ ফলত কি হ'ব, আপোনাৰ পুনৰ আপুনি এটা 1GB অথবা 400MB অথবা 3GB অথবা 6GB এটা আপুনি লাভ কৰিব, যিটোৰ জৰিয়তে আপুনি পুনৰ আপোনাৰ ডেইলি ডাটা পেকটো শেষ হোৱাৰ পাছতো আপুনি পুনৰ ফুল স্পীডত জিঅ' নেট কৰিব পাৰিব। আৰু এটা কথা মই ইয়াতে কৈ দিছোঁ যে এই ডাটা বুষ্টাৰটো আপোনাৰ যদি নিজৰ পে'টিএম আছে, তেতিয়াহ'লে পে'টিএমৰ জৰিয়তে আপুনি ব্যৱহাৰ কৰিব পাৰিব, ৰিচাৰ্জ কৰিব পাৰিব। আৰু যদি নিজৰ মোবাইলত তেনেধৰণৰ অনলাইন ৱালেট বা ৰিচাৰ্জ কৰাৰ সুবিধা আপোনাৰ নাই, তেতিয়াহ'লে আপুনি নিয়াৰ বাই জিঅ' ৰিচাৰ্জ কৰিব পৰা যি আপোনাৰ দোকান আছে, তাত গৈ আপুনি এই ডাটা পেকটোৰ এই প্লেনটো আপুনি কৈ বোলে 11 টকা ৰিচাৰ্জ কৰিব লাগে বা 21 অথবা 51 বা 101 আপুনি ৰিচাৰ্জ কৰি ল'ব পাৰিব। চ' ধন্যবাদ। চৰি, আপোনালোকে এতিয়া চালে মোৰ জিঅ' বুষ্টাৰ কিদৰে ইউজ কৰিব পাৰি। মোৰ এই ভিডিঅ'টোত আপোনালোকে গম পালে, আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক, কাষৰ বেল আইকনটো ক্লিক কৰক, আৰু মোক ফেচবুকত, টুইটাৰত আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু লগতে মোৰ এই ইউটিউব চেনেলটো হিট কৰক, প্লিজ। মোৰ এই ইউটিউব চেনেলটো হিট কৰক, হিট চুপাৰ হিট। মনে থাক।